কৰাৰ হেঁপাহ এটা পুহি ৰাখিছিলোঁ আৰু যিটো কবিতা পঢ়ি আমাৰ ফিল'বাৰীৰে এজন উদীয়মান আমাৰ অগ্ৰজ ডক্টৰ শশীকান্ত শইকীয়া যিহেতু কামৈ কলেজৰ অধ্যক্ষ তেখেতে পুষ্পধৰ মৰাণক আধুনিক পুষ্পধৰ মৰাণক কবি পাহৰিছোঁ মোৰ ইংৰাজী সাহিত্যৰ লগত ইমান সু পৰিচয় নাই ৰবাৰ্ট ব্ৰিজেছ বুলি তেওঁক আখ্যাত কৰিছিল আৰু সেই ৰবাৰ্ট ব্ৰিজেছজনৰ কবিতা এটা আবৃত্তি কৰাৰ মোৰ হেঁপাহটো আজি পূৰণ কৰিছোঁ আৰু আপোনালোকক অকণমান আমোদ দিছোঁ চকুকেইটা অলপ পাৱাৰটো কমি গৈছে চশমাখন থাকি আহিলে এদিন ফিল'বাৰী এৰি গুচি যাম এই ফিল'বাৰী এৰি গুচি যাম সঁচাকৈ কৈছোঁ এদিন পুৱাই ৰোহিণী বাছত উঠি ফিল'বাৰী এৰি পলাই যাম চাৰিঙীয়া ছাৰ নাইবা তুলসী উপাধ্যায় ছাৰক কথাটো কিন্তু শুনাই যাম সেইদিনা চাগে ৰিপৰ্টাৰবোৰে নিউজ এটা ফালি দিব পিছদিনাখনেই কলিতা আৰু মেধি দোকানত পেপাৰৰ বিক্ৰী বাঢ়ি যাব প্ৰতিদিন জনমভূমি দৈনিক বাতৰি নিউজ লাইভ নে টিভিত মই হেৰাই যোৱাৰ বিজ্ঞাপন ওলাব আৰু সেই তেতিয়া অ' মা চাচোন চা এই ল'ৰাজন মই ফিল'বাৰী তিনিআলিত দেখিছোঁ নহয় আৰু এনেদৰেই বৰগাঁও ৰংপুৰ পদুম পথাৰ সোণাপুৰ ৰবৰগুৰি আমগুৰিত হুলস্থুল লাগিব মধুমিতা চুমি মমি নীলাক্ষীহঁতে উচুপি কান্দিব আৰু সেই উচুপনিত নামিবনে ফিল'বাৰীৰ পথাৰত শাওনৰ ঢল জয় আই অসম বুলি তিনি ফুকনৰ সতে ৰতন টাটাৰ নেনত উঠি তিনিচুকীয়ালৈ যায় পানী বিচাৰি নৰেন্দ্ৰ শইকীয়া আৰু ৰাজেন মেধি আকাশ এখন লাগে পথাৰ এখন লাগে বুলি চিঞৰে তাত যুৱ ছাত্ৰ পৰিষদ আশোক জিন্দাবাদ ৰাজেশ সাহু মুৰ্দাবাদ ট্ৰেইন নেলাগে প্লেইন নেলাগে কিমান প্ৰতিবাদ কৰি এনে লাগে যেন এমুঠি ভাত বিচাৰি নেতাবোৰকে ঘৰণী বজাৰত গৰু বেচাৰি বেছি এনে লাগে যেন এই সোপা সোণাপুৰ দেউৰী গাঁৱৰ গাহৰি পোহাৰি পঢ়ি ৰাজনীতি কৰে কূটনীতি কৰে দুৰ্নীতিৰ পাছত অৰ্থনীতি কৰে সমাজ সমিতিয়ে আকাশী গংগা বিচৰা নাই বুলি ফিটাহি মাৰে দিৱানা গুৰুং কেজুৱেল গগৈ মুৰ্দাবাদ গাভৰু ভেটি জিন্দাবাদ কাহিনী এটি ঋতুৱে আনিলে এজনী মৃণালে দেখুৱাই দিয়া মৃণালক সেইজনী বিদ্যুতে লগাইছিল ধনচাৰৰ লগত লেটি পেটি থকা এনে প্ৰেমকো দিওঁ জিন্দাবাদ পেটত গামোচা বান্ধি প্ৰেমৰ কবিতা লিখা কিৰণহঁতলৈ ধন্যবাদ আৰু এনেদৰে এদিন অসংখ্য জনক জিন্দাবাদ মুৰ্দাবাদ দি দি বৰডুবি বস্তি লাইনত পথ অৱৰোধ হোৱাৰ পূৰ্বেই ফিল'বাৰী এৰি গুচি যাম বিশেষ দ্ৰষ্টব্য সঁচাকৈ এদিন ঐক্য শান্তি সম্প্ৰীতিয়ে ফিল'বাৰী এৰি গুচি যাব নেকি ধন্যবাদ